হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং আপোনালোক সকলোকে। আজি ৰাতিপুৱাই ভাবিলোঁ আমাৰ বাৰীতে লাগি থকা ৰঙালাও আৰু পানীলাওকেইটা আপোনালোকক দেখুৱাওঁ। ভাবিলোঁ সেইকাৰণে দেখুৱাই দিলোঁ। এইফালে আকৌ ট্ৰেক্টৰ গাড়ীকেইখন ৰাতিপুৱাই আৰম্ভ হয়। দেখিছানে, ধূলি বালিৰ পৰা শান্তি নাই আৰু যদিও ফাগুনৰ মাহটো প্ৰিয় বুলি ভাবোঁ, তথাপিতো একেখনৰ পৰা শান্তি নাই। বাৰু যিয়ে নহওক, এইফালে আকৌ আৰু আটা আছিলে, ৰাতিপুৱা চাহখিনি খাব লাগিব নহয়। সেই ঘৰৰে কল আছিলে, ধুনীয়াকৈ আটাৰ লগত কলখিনি পিটিকি লৈছোঁ। লৈ কিনে তাত অকণমান চেনি নিমখ দি কিনে তেল দি কিনে কেৰাহীটোত এনেদৰে বনাই লৈছোঁ। পিছে দেখিবলৈ খুব বেছি ধুনীয়া হৈছে, নহয়নে বাৰু? পিছে খাবলৈও সঁচাকৈ তাতকৈ আকৌ বেছি টেষ্টি হৈছিলে, কাৰণ খাই কিনে বহুত বেছি টেষ্ট লাগিছিলে কাৰণেতো মই কৈছিলোঁ ন। এইফালে আকৌ মই অকণমান সময় কাম কৰাৰ পিছত মায়ে খিচাৰি বনাইছে। খিচাৰিত ধুনীয়াকৈ আলু দিছে, লগতে আমাৰ ঘৰতে অকণমান জলকীয়াৰ আচাৰ বনোৱাই আছিল, সেইখিনিৰো অকণমান লৈ ল'লোঁ, যিহেতুকে মই জ্বলা খাই ভাল পাওঁ। খাই কিনে বেয়া লগা নাই, সঁচাকৈ ক'বলৈ গ'লে খাই কিনে বহুত বেছিয়ে টেষ্টি লাগিছে। বাৰু যিয়ে নহওক, আজিলৈ ভিডিঅ'টো মোৰ ইমানেই আছিলে। নেক্সট এটা নতুন ভিডিঅ' লগ পাম, তেতিয়ালৈ বাই বাই।